নমস্কাৰ, মোৰ নাম শুভম দে। মোৰ উচ্চতা 5 ফুট 10 ইঞ্চ। মোৰ বয়স 26 বছৰ। বিভিন্ন বস্তুৰ ভিতৰত কিছুমান বস্তু মোৰ আটাইতকৈ বেছি ভাল লাগে। প্ৰথম ভাল পোৱা বস্তুটো হ'ল অভিনয়। দ্বিতীয়টো মোৰ ভাল লাগে ছবি আঁকা। তাৰপাছত মোৰ চিনেমা চাইও বিৰাট ভাল লাগে আৰু চিনেমাৰ বিষয়ে নতুন নতুন বস্তু জানিবলৈও বিৰাট ভাল লাগে। মই টিভি চাইও ভাল পাওঁ আৰু কিতাপ পঢ়িও ভাল পাওঁ। তাৰ লগত মোৰ এটা আটাইতকৈ বস্তু যোনটো মই ভাল পাওঁ সেইটো হ'ল মাৰ্চেল আৰ্টছ। গতিকে মই ৱিংচুং কুংফু মাৰ্চেল আৰ্টত ব্লেক বেল্ট উপাধিটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এয়া হ'ল মোৰ প্ৰফাইল। বিভিন্ন ভাষাৰ ভিতৰত মই 4খন ভাষা ভালকৈ পাৰোঁ। प्रथमটো হ'ল অসমীয়া। आई कैन स्पीक इन इंग्लिश। मुझे हिंदी बोलनी भी आती है और আমি বাংলাও বলতে পাৰি। মোৰ অভিনয়ৰ লগত আগতেও কিছুমান কাম কৰি থকাৰ অভিজ্ঞতা আছে। মোৰ তাৰ ভিতৰত কিছুমান অভিজ্ঞতা হ'ল যেনে মই লোকেল উৎপাদত কাম কৰিছোঁ, তোমাৰ অপেক্ষাত কাম কৰিছোঁ, টিক্কা টক আৰু কি কোৱা দস্তি, আৰু এখন মিউজিক ভিডিঅ' কৰিছোঁ। তাৰ লগে লগে মই 6 মহীয়া অভিনয়ৰ প্ৰশিক্ষণ লৈছোঁ আমাৰ জিৰচুং থিয়েটাৰৰ আণ্ডাৰত। আৰু গতিকে মই থিয়েটাৰৰ লগতে জড়িত। অৰুণ শৰ্মাৰ আহাৰ, এণ্টিগনি মেনিয়া আৰু ইতিমৃণালিত মই থিয়েটাৰৰ লগত কাম কৰি পাইছোঁ। আৰু তাৰপিছত এখন ইংৰাজী থিয়েটাৰ পিটাৰ শেফাৰৰ ব্লেক কমেডি, সেইখনতো কাম কৰি পাইছোঁ। এয়া হ'ল মোৰ অভিনয়ৰ বিষয়। আৰু মোৰ ঠিকনা হ'ল গুৱাহাটী, আছাম। আৰু মোৰ কণ্টেক্ট নম্বৰ হ'ল 8638357952।